নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক এই ভিডিঅ' তথা ছাকচেছ আছাম নামৰ চেনেলটোলৈ পোনপ্ৰথমতে স্বাগতম জনাইছোঁ। DHS অৰ্থাৎ ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ। ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচত ওলোৱা 50টা পদত আপোনালোকে এপ্লাই কৰিব পৰা নাই নেকি? আৰু যদি এপ্লাই কৰিছে আপোনালোকৰ তাতে এনেকুৱা কিবা দেখাই আছে নেকি? টেকনিকেল প্ৰব্লেম নহ'লে ডকুমেণ্টৰ কিবা এনেকুৱা দেখুৱাই আছে নেকি? মোৰ স্ক্ৰীণত যেনেকৈ দেখি আছে আপোনালোকে, যদি সেনেকুৱা প্ৰব্লেম হৈছে তেনেহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে। তো পোনপ্ৰথমতে আপোনালোকক এটা মই এপৰ বিষয়ে ক'ম, আৰু সেই এপটোত আপোনালোকে সকলোখিনি ডকুমেণ্ট আপোনালোকে ৰিচাৰ্জ কৰি ল'ব পাৰিব। তো ভিডিঅ'টো আপোনালোকে চাই থাকিব অকণো স্কিপ নকৰাকৈ। পোনপ্ৰথমতে আপোনালোকে এই এপটো ডাউনলোড কৰি ল'ব লাগিব। ফটো এণ্ড পিকচাৰ ৰিচাইজাৰ যিটো 2 নম্বৰত দিয়া আছে, এই এপটো আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি লোৱাৰ পিছত আপোনালোকে অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপোনালোকে দেখিব যে চিলেক্ট ফটো, আপোনালোকে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে আপোনালোকৰ গেলেৰীৰ পৰা যিখন ফটো ৰিচাৰ্জ কৰিব সেই ফটোখন আপোনালোকে নহ'লে চাৰ্টিফিকেটখন বা ধৰি লওক আপোনালোকৰ ছিগনেচাৰটো চিলেক্ট কৰি ল'ব। আৰু ফটোখন চিলেক্ট হোৱাৰ পিছত আপোনালোকে দেখিব যে আপোনালোকৰ স্ক্ৰীণত ওপৰৰ ফালে যি অপশ্যন আছে এইটো আপোনালোকে ইয়াতে ক্লিক কৰি দি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ তাতে এনেকুৱাকৈ আহিব, আৰু আপোনালোকে তলফাললৈ যাব। আপোনালোকে এই কাষ্টম অপশ্যনটোত ইয়াতে ক্লিক কৰি দিব। মনত ৰাখিব ইয়াতে দুটা কাষ্টম বুলি অপশ্যন আছে, এইটো পাৰ্চেণ্টেজত আছে ওপৰৰ, আৰু এইটো পাৰ্চেণ্টেজত আছে, আৰু তলফাললৈ যাব এইটো কাষ্টম। আমি কাষ্টমত যিহেতু ক্লিক কৰিম, ইয়াতে কাষ্টমটোত আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ইয়াতে কাষ্টমটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে ইয়াতে আপোনালোকৰ যিখিনি মানে ধৰি দিয়া আছে আপোনালোকৰ এডভাৰটাইজটোত, সেইখিনি আপোনালোকে বোৱাই দিব। আৰু মই ইয়াতে কিমান ডকুমেণ্টৰ চাইজ লাগে মই এই ভিডিঅ'টোতে কৈ আছোঁ। হাই ছেকেণ্ডাৰী, মেট্ৰিক, ডিগ্ৰীৰ যিখিনি ডকুমেণ্ট আছে, নহ'লে ভোটাৰ ID, ড্ৰাইভিং লাইচেঞ্চ, সকলোবোৰ এই চাইজটোত আপোনালোকে এনেকুৱাকৈ বহুৱাই দিব। সেই এপটোত গৈ এনেকৈ মই যেনেকৈ বহাই দিছোঁ 500x600 এনেকুৱাকৈ আপোনালোকৰ তাতে বহুৱাই দিব এপটোত গৈ। আৰু আপোনালোকৰ ফটোখন প্ৰথমতে চিলেক্ট কৰিব লাগিব। এইটো হৈছে আপোনালোকৰ ডকুমেণ্টৰ চাইজ। আৰু আমি বাকী ফটোৰ চাইজটো চাওঁ আহক। তো এইটো হৈছে ফটোৰ চাইজ। আপোনালোকে 170x270 এনেকৈ ইয়াতে লিখি দিব আৰু অ'কেটোত ক্লিক কৰি দিব। আৰু আমি এতিয়া ছিগনেচাৰৰ চাইজটো চাওঁ আহক। ছিগনেচাৰৰ চাইজটো আপোনালোকে 160x160 এনেকৈ দি আপোনালোকে অ'কে ক্লিক কৰি দিব ছিগনেচাৰটো চিলেক্ট কৰি। আৰু যদি কিবা ৰিচাৰ্জ কৰাত কিবা প্ৰব্লেম হয় তেনেহ'লে মোৰ এই ভিডিঅ'টোৰ কমেণ্ট বক্সত গৈ কমেণ্ট কৰিব, নিশ্চয় আপোনালোকক সহায় কৰাৰ চেষ্টা কৰিম। আৰু যদি আপোনালোকে এই এপটো আপোনালোকৰ প্লে' ষ্ট'ৰত পাই যাব, আপোনালোকে ফটো এণ্ড পিকচাৰ ৰিচাৰ্জাৰ বুলি মাৰি দিব, তাত আপোনালোকে এই এপটো পাই যাব। আৰু ভিডিঅ'টো এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। আজিলৈ ইমানে। জয় আই অসম।